নমস্কাৰ বন্ধুসকল, ৱেলকাম টু মাই ইউটিউব চেনেল চিন্টুছ ব্লগ এণ্ড টেকনিকেল। নমস্কাৰ বন্ধুসকল, আজি আমি কথা পাতিম এজন ব্যক্তিৰ বিষয়ে যিজনে ফেচবুকত জুবিন গাৰ্গৰ বিষয়ে কটু মন্তব্য কৰি সমগ্ৰ অসমবাসীৰ ৰোষৰ সন্মুখীন হৈছিল। সেই ব্যক্তিজনৰ নাম নীৰৱ হাজৰিকা, ঘৰ তেওঁৰ লখিমপুৰত। এই ব্যক্তিজনে ফেচবুকত জুবিন গাৰ্গৰ বিৰুদ্ধে এক মন্তব্য লিখিছিল, য'ত তেওঁ উল্লেখ কৰিছিল কাৰ চিঞৰি থকাতকৈ জুবিন গাৰ্গ মৰি গ'লেও আমি বেয়া নাপাওঁ, অৰ্থাৎ তেওঁ জুবিন গাৰ্গ মৰি গ'লে তেওঁ বেয়া নাপাওঁ বুলি এক মন্তব্য কৰিছিল, যিয়ে সমগ্ৰ ফেচবুক তোলপাৰ লগাইছিল আৰু সমগ্ৰ ৰাজ্য জ্বলিছিল। অৰ্থাৎ তেওঁৰ মন্তব্যত এটা বুজাব বিচাৰিছে যে তেওঁৰ কাণ্ড জ্ঞান একো নাই, তেওঁ মূৰ্খামিৰ দৰে এক মন্তব্য কৰিছে, যি মন্তব্য সমগ্ৰ অসম জ্বলাই দিছে। এই ক্ষেত্ৰত তেওঁৰ মাকে যথেষ্ট দুখ প্ৰকাশ কৰি এক মন্তব্য প্ৰদান কৰিছে। এই ভিডিঅ'টোত মই সেই মন্তব্যটো শুনাম, কিন্তু এটা কথা ক'ব বিচাৰিছোঁ, তেওঁ যিহেতু এজন জ্যেষ্ঠ ব্যক্তি, গতিকে তেওঁ এটা মন্তব্য ফেচবুকত দিয়াৰ আগত এশবাৰ ভাবাটো উচিত, বিশেষকৈ এজন ব্যক্তিক কেন্দ্ৰ কৰি দিয়াৰ আগতে। গতিকে এই ক্ষেত্ৰত তেওঁ যথেষ্ট এতিয়া অনুতপ্ত হৈছে আৰু তেওঁ ক্ষমা মাগিছে, কিন্তু আমি অনুৰোধ জনাইছোঁ তেওঁ যাতে জুবিন দাৰ ওচৰলৈ গৈ জুবিন দাক লগ কৰি ক্ষমা মাগে। তেওঁৰ এই কাণ্ডজ্ঞানহীন মন্তব্য সমগ্ৰ জুবিন অনুৰাগীকে দুখ দিছে, আৰু জুবিন গাৰ্গ যিহেতু সমগ্ৰ অসম তথা ভাৰতৰে গৌৰৱ, গতিকে তেওঁৰ বিপক্ষে এনেধৰণৰ মন্তব্য কৰাটো দুৰ্ভাগ্য। এই ক্ষেত্ৰত ৰয়ে কি কয় মই জনাব বিচাৰিছোঁ। নমস্কাৰ বন্ধু বান্ধৱীসকল, মই বিদুল শইকীয়া পুনৰ নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ আমাৰ ইউটিউব চেনেল চিমেন্স কমলৈ। বন্ধুসকল, যোৱাকালি সন্ধিয়া আমাৰ অতিকৈ মৰমৰ জুবিন গাৰ্গ ডাঙৰীয়াই গুৱাহাটী ক্লাবত অনুষ্ঠিত হোৱা এক বিশেষ অনুষ্ঠানত ভাগ লৈ থকা অৱস্থাতে হঠাৎ তেওঁ অসুস্থ হৈ পৰে আৰু তেওঁ ততাতৈয়াকৈ গুৱাহাটীৰ যি নেম কেয়াৰ হস্পিটেল আছে সেই হস্পিটেলত ভৰ্তি কৰা হয়। আৰু যেতিয়া এই খবৰটো সমগ্ৰ অসমত বিয়পি পৰিছিল, তেতিয়া তেওঁ বহুতো অনুৰাগীয়ে গুৱাহাটীত থকা যি নেম কেয়াৰ হস্পিটেল, সেই নেম কেয়াৰ হস্পিটেলত গৈ খবৰ ল'বলৈ ভিৰ লগাইছিল আৰু হাজাৰ হাজাৰ অসমবাসীয়ে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছিল যাতে জুবিন গাৰ্গ সোনকালে সুস্থ হৈ উঠক, যাতে সোনকালে ভাল হৈ আহক, ভাল হৈ তেওঁ আমাৰ মাজলৈ আহক, আমাৰ হকে কাম কৰক। কিন্তু ইয়াৰ বিপৰীতে কিছুমান কাণ্ডহীন, বিবেকহীন আৰু জ্ঞানহীন মানুহে ঠিক কৈছা, কাণ্ড জ্ঞান একো নাইকিয়াই মানুহবিলাক, সিহঁতৰ যে কি হ'ব নহয়, এতিয়া অসম জ্বলাই চাৰখাৰ কৰি দিব। তুমি আজি কোনোবা এটা দলৰ বলিয়া হৈ এনেধৰণৰ পোষ্ট আপলোড দিছা, মোৰ তাত কোনো ক'বলগীয়া নাই। তুমি বিজেপিক ভাল পোৱা, এজেপিক ভাল পোৱা, কংগ্ৰেছক ভাল পোৱা, যাকে ভাল পোৱা ভাল পাই থাকা আৰু যি কৰা কৰি থাকা, কিন্তু এজন মানুহ মৰি গ'লে তুমি ভাল পাওঁ বুলি যে কৈছা, তাৰ কাৰণে তোমাক মই ধিক্কাৰ দিছো, তোমাৰ জীৱনত ধিক্কাৰ দিছো। হয় ব্ৰ, তুমি ঠিক কৈছা, আমি ধিক্কাৰ দিছোঁ তেওঁৰ জীৱনক, তেওঁৰ জ্ঞানক আমি ধিক্কাৰ দিছোঁ। তেওঁ কি ভাবি এই মন্তব্য কৰিছিল হয়তো আমি নাজানো, কিন্তু আমাৰ বোধ হয় তেওঁ এক ফকতীয়া পপুলাৰিটি পাবৰ বাবে এই মন্তব্য দিছিল। আৰু তেওঁ জুবিন দা সম্পৰ্কত যি মন্তব্য কৰিছে, এয়া আমি যথেষ্ট দুখ পাইছোঁ। তেওঁ বিবেক যিহেতুকে নায়েই, হয়তো তেওঁক বুজায়ো লাভ নহ'ব, কিন্তু আমি ৰিকুৱেষ্ট কৰিছোঁ তেওঁ যাতে আগন্তুক তেওঁ এনেধৰণৰ মন্তব্যৰ পৰা বিৰত থাকে। তেওঁৰ এই মন্তব্যৰ পিছত তেওঁৰ মাতৃয়ে শোকত ভাগি পৰিছিল আৰু তেওঁ মাতৃয়ে এক মন্তব্য আগবঢ়াইছিল। সেই মন্তব্য আপোনালোকলৈ মই এই ভিডিঅ'টিৰ মাজতে আগবঢ়াইছোঁ। ক্ষমা মাগিছোঁ, তেওঁ যি অজানিতে ভুল কৰিলে, মই ৰাইজৰ ওচৰত ক্ষমা বিচাৰিছোঁ। তেওঁ এই ভিডিঅ'টো হয়তো দেখা পাইছে, তেওঁ এই ভিডিঅ'টো দেখা পাই অনুভৱ কৰিব লাগে তেওঁৰ মাতৃয়ে কিমান কষ্টেৰে কান্দি কান্দি তেওঁৰ হৈ ক্ষমা বিচাৰিছে। এই ক্ষেত্ৰত আমি যথেষ্ট লাজ পাইছোঁ তথা দুখ অনুভৱ কৰিছোঁ, কাৰণ তেওঁৰ মাতৃয়ে তেওঁৰ হৈ এনেদৰে ক্ষমা খোজাটো যথেষ্ট দুখজনক। এই ক্ষেত্ৰত আমাৰ সমগ্ৰ জুবিন অনুৰাগী ফ্ৰেণ্ড ক্লাবৰ ফালৰ পৰা তেওঁলোকৰ এটা লিটল ৰিকুৱেষ্ট, তেওঁ যাতে জুবিন দাৰ ওচৰলৈ গৈ ক্ষমা খোজক, ফেচবুকত নহয়। তেওঁ অৱশেষত যোৱাকালি ৰাতি ফেচবুকৰ তেওঁৰ একাউণ্টত এটি পষ্ট আপলোড কৰিছে, তাত তেওঁ উল্লেখ কৰিছে, যোৱা ৰাতি জুবিন দাক লৈ মই দিয়া এটা বিতৰ্কিত পষ্টৰ বাবে জুবিন দা, জুবিন ফেন্স ক্লাব লগতে সমূহ অসমবাসীৰ ওচৰত মোৰ এই অক্ষমনীয় অপৰাধৰ বাবে ক্ষমা বিচাৰিছোঁ। মই যথেষ্ট অনুতপ্ত, লগতে ভৱিষ্যতে এনেদৰে কোনো ব্যক্তিৰ বিষয়ে উদ্ভুত মন্তব্য নকৰোঁ বুলি সকলোৰে ওচৰত প্ৰতিশ্ৰুতি থাকিল। জুবিন দাৰ আশু আৰোগ্য কামনা কৰিছোঁ। আশা কৰোঁ আপোনালোকে মোৰ এই মূৰ্খামিৰ বাবে মোৰ পৰিয়ালটোক দুখী বুলি নাভাবে। জয়টো জুবিন দা দীৰ্ঘজীৱী হওক। অৱশেষত তেওঁৰ সম্বিত ঘূৰি আহিল। তেওঁ ফেচবুকতেই ক্ষমা আবেদন জুবিন দাৰ সম্পৰ্কত দাখিল কৰিছে, অৰ্থাৎ তেওঁ পষ্ট আপলোড কৰিছে। যদিও আমি জুবিন দাৰ অনুৰাগী হিচাপে তেওঁক অনুৰোধ জনাইছোঁ যাতে তেওঁ জুবিন দাৰ ওচৰলৈ গৈ লাইভত তেওঁৰ ক্ষমা বিচাৰে।
অৱশেষত জুবিন দাৰ আশাৰোগ্য কামনা কৰিছোঁ। জুবিন দা যেন সোনকালে সুস্থ হৈ আহক, তেওঁৰ হৈ আমি ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। তেওঁ সুস্থ হৈ আহক, তেওঁৰ ওচৰত সমগ্ৰ অসমবাসীৰ আশীৰ্বাদ আছে, তেওঁ অতি সোনকালে সুস্থ হৈ আহিব। আৰু ইয়াকে কৈ মোৰ এই ভিডিঅ'টি ইমানতে সমাপ্ত কৰিছোঁ। জুবিন দাৰ অনুৰাগী হিচাপে এই ভিডিঅ'টি লাইক, কমেণ্ট আৰু শ্বেয়াৰ লগতে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। পুনৰ প্ৰতিশ্ৰুতি আজিলৈ বিদায়। জয় আই অসম, জয় জুবিন দা।